কি হৈছিল জানে আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰোঁ আমাৰ তাতে যে ৰুম আছে তাতে মানে এদিন মানে এইটো সময়ত মানে নামাজ পঢ়ি কেনে উঠিছোঁ তেতিয়া মানে পুৰা মানে চাওঁ যে আমাৰ দৰ্জা মানে বাহিৰৰ পৰা লক কৰা আছে পিছত চব উল্টা পুল্টা কৰি চাওঁ চোৰ সোমাইছিলে বেলেগ ৰুমত বাট আমাৰ ৰুমত মানুহ আছিল কাৰণে আহিব পৰা নাছিল যাম ইয়াত চাওঁ এইখিনিত তেতিয়া নাছিলে গৰু বান্ধি দিছে এতিয়া ইভিনিং নিদিয়ে ইভিনিং মানে ল'ৰা ছোৱালী খেলে ন সেইকাৰণে নিদিয়ে ৰাতিপুৱা খোজকঢ়া মজাই বেলেগ এতিয়া ঠাণ্ডা বতাহ আহে না সেইটো বহুত বেছি ভাল লাগে এতিয়া অকণমান দেৰি হৈ গৈছে মানে ৰ'দ চদ উঠি গৈছে অকণমান হেল্ল' এভৰিৱান আসসালামু আলাইকুম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি মৰ্ণিং ৱাক কৰিব গৈ আছোঁ মানে মই গোটেই হাউচিং কলনী মানে য'ত থাকোঁ সেইখিনি মই দেখুৱাম আপোনালোকৰ লগত চ' চাই থাকক আৰু মই অলপ আগতে জাষ্ট নামাজ পঢ়ি উঠিলোঁ চ' বাহিৰৰ শব্দ চাগে শুনা পাইছে ন কাউৰীয়ে কা কা কৰি আছে চ' এয়া চাওক উঠি গৈছে আৰু ৰাতি পূৰা এইবোৰ জিকিছে মানে ইভিনিং কালি ফুৰিব গৈছিলোঁ চ' সেইটো কাৰণত পূৰা এইবোৰ জিকি গৈছে এতিয়া আমি যাম বাহিৰলৈ গুড মৰ্ণিং কেইবাৰ জনাবা আৰু এইটো হ'ল গেটৰ চাবি মই এতিয়া গেট খুলিম খোলাই নাই কোনো উঠা নাই এতিয়ালৈকে আমি উঠিছোঁ আমি দুজন ৰাতিপুৱা কোনো উঠিব আমাৰ এতিয়া আমি যাম গোটেইখিনি দেখুৱাম ইপিনে যাওঁ নেকি আগত ইপিনে যাওঁ এইটো হ'ল আমাৰ খুৰাহঁতৰ ঘৰ মানে আমি য'ত থাকোঁ আৰু ইপিনে এইটো ৰাস্তা ইপিনে এটা ৰাস্তা গৈছে আৰু ইপিনে এটা ৰাস্তা আছে চ' এইটোৰে আগত যাম অঁ ইয়াতে এইটো এটা আগত এটা ৰাস্তা আছে এইটোৰে নাৰেংগী যাব পাৰি কিন্তু আগৰ সেইটো এটা কিবা শেৱালি পথ নেকি নে কি তাতে যাম আগতে ইপিনে এটা ৰাস্তা গৈছে আৰু আমি যে থাকোঁ ইপিনে এটা ৰাস্তা আছে আৰু ইটো এটা ৰাস্তা এইটোৰে মানে হেৰি যাব পাৰি নাৰেংগীলৈকে যাব পাৰি এইটোৰে মই পূৰা কলেজ গৈছোঁ ইয়াতে এতিয়া আমি এইটো ৰাস্তাৰে যাম মই এইটো ৰাস্তাৰে জীৱনতো অহা নাই চাওঁ এইটো ৰাস্তাৰে একচুৱেলি কি আছে মই মানে এতিয়ালৈকে আহিয়ে পোৱা নাই চাওঁ এইটো শেৱালি পথ এইটো লিখা আছে এইটো শেৱালি পথ বুলি লিখা আছে এইটো শিৱালিকা হাউচ ন এইটো ৰাস্তা ৱাও ইমান ভাল লাগিছে ন ৰাস্তা ইমান ভাল লাগিছে সেইটো আমাৰ শিৱালিক হাউচ ইয়াৰে প্ৰায় সকলোবোৰ মানুহ এইটো সময়ত মানে পূৰা মৰ্ণিং ৱাক কৰিব উঠে আগতে উঠিছোঁ বাট মানে বহুত দিন হ'ল এনেকৈ মৰ্ণিং ৱাক কৰিব অহা নাই চ' আজি ভাবিলোঁ আপোনালোকক দেখাই দিওঁ হাউচিং কলনী কেনেকুৱা দেখি একচুৱেলি বহুতে চাব খুজি আছিলে কেতিয়া হোম টুৰটো কেতিয়া দিবা হোম টুৰ নাই হোম টুৰ এতিয়া দিব নোৱাৰোঁ নাই হোম টুৰ কৰিব লগা হ'লে বহুত মেনেজ কৰিব লগা নাই সেইটোৱেতো আৰু আমাৰতো সেনেকুৱা হোম নাই ইয়াতে মই ফাৰ্ষ্ট টাইম আহিলোঁ ন বহুত ভাল লাগিছে আহি কিনে ডগ তাতে ৰাতিপুৱা লাঠি লৈ আহিব লাগিছিল নেকি নাই ভয় লাগিছে কুকুৰটোক দেখা পাইছে নি ইমান ধুনীয়াকৈ বহি আছে আৰু এইটো পিনে যে দেখা পাইছে এইটো পিনে সিপিনে যাব পাৰি বাট এইখিনি কি পথ বুলি কয় একচুৱেলি নাজানো গুজ ডান্স কৰি আছে এয়া নাহৰ পথ বুলি কয় এইখিনি নাহৰ পথ চিয়ৰ এইখিনি নাহৰ পথ ইপিনে মানে আগুৱাই গ'লে
এয়া চাওকচোন ইমান কিউট বাই বাই হেই বাই বাই ইমান কিউট ন চ' এতিয়া আমি এইটোৰে আগুৱাই যাম এইখিনি চাওঁ কি দেখা পাওঁ এতিয়া এয়া চাওক ইমান ধুনীয়া ধুনীয়া ঘৰবোৰ ইমান চাফা কৰি ৰাখে ন অলপ লেতেৰা হৈছে বাট এইখিনিয়ে মানে এইখিনি ভিতৰখিনি ন কিন্তু এই যিখিনি বাইলেণ্ড 5 বাইলেণ্ড 4 বাইলেণ্ড 2 1 এইবোৰ বহুত মানে চাফা এইখিনি অকণমান লেতেৰা হৈ আছে এইবোৰ এয়া চাওক এইটো ঘৰ ইমান ধুনীয়া এইটো ৰাস্তাত মই আজি ফাৰ্ষ্ট টাইম আহিলোঁ মই অহাৰ কথা কৈ আছিলোঁ বাট অহা নহয় চাওক ইয়াতে লিখা আছে মিলিজুলি মহিলা সমিতি স্থাপিত 2010 পূব সেউজ নগৰ শেৱালি পথ এইখিনি শেৱালি পথে ন সেইখিনিতো সিপিনৰ পৰা যে আহিলোঁ এইখিনি শেৱালি পথ বুলি লিখা আছিল ন আৰু এইখিনি বা কি হয় নাজানো ইপিনে নাযাওঁ এতিয়া আমি ইপিনে যাম ইপিনে মানে বাইলেণ্ড 5 উঠিব পাৰি ইপিনে বাইলেণ্ড 4 5 এইবোৰ উঠিব পাৰি যাম এতিয়া ইপিনেৰে সেইটো ৰাস্তা দেখিছে ন সেইটো আৰু ইয়াতে মাটি চাটি চব পেলাই মানে খালী নাথাকে জেগা দুদিন পিছে মানুহ আহে নতুন ঘৰ বনায় এয়া চাওক ইয়াতে সেউজ নগৰ বুলি লিখা আছে নাৰেংগী ইয়াতে এইখিনি এইটো বা কি হয় না বাইলেণ্ড 1 নে 2 নাজানো বাট এইখিনিৰে এইটো ৰাস্তাৰে আগুৱাই গ'লে আমি য'ত থাকোঁ বাইলেণ্ড 5 সেইখিনি মানে দেখা পায় আৰু এইটো হ'ল মন্দিৰ চ' এইটো ৰাস্তাৰে দেখাই দিছোঁ আপোনালোকক অলপ ইয়াৰে ঘৰবোৰ চাওক ইমান ধুনীয়া ৱাও এই ৰাস্তাখিনি অকণমান বেয়া ন ইয়া এই ঘৰবোৰ পুৰণা আমাৰ ঘৰো এনেকুৱা ন এনেকুৱা মানে আমাৰ ঘৰ অলপ ওখ এইটো অলপ মানে হেৰি চাপৰ এয়া চাওক এইটো ঘৰ বনাই আছে পুৰা বালি চালি পেলাই থোৱা আছে ৰাস্তাত অলপ জোৰে খোজ কাঢ়া কিমান লাহে খোজ কাঢ়া মই লাহে এই নৱোদয়ত কি কৰে আল্লাই জানে নৱোদয়ত যে খোজ কাঢ়িব দিয়ে নৱোদয়ত কি কৰা এইটো ৰাস্তা দেখিছে এইটোৰেও আমি গ'লে ইপিনে বাইলেণ্ড 5 যাব পাৰিম বাইলেণ্ড 2 লৈ যাব পাৰিম আৰু এইটো নাজানো এয়া চাওক বহুত মানুহ মানে মৰ্ণিং ৱাক কৰি আছে দেখিছে ন আমিতো নাহোৱে আৰু কি জানে যোনে মানে ডাউন টাউনত পঢ়ে আৰু ইপিনে প্ৰতীক্ষা আছে আৰু কিবা কিবি পিউচ কলেজ আছে সিহঁতৰ কাৰণে যদি ৰুম ভাড়া মানে ল'ব খোজে কি ৰুম ভাড়া যদি ল'ব খোজে দেন এইখিনি নিচিনা ভাল প্লেচ নাই মোৰ মতে মোৰ থাকি মই 2 বছৰ হ'ল মই ইয়াতে আছোঁ বহুত ভাল লাগে এইখিনি বহুত মানে ছেফ প্লেচ হয় বহুত ভাল এইখিনি জেগা আৰু এইটো গ্ৰীণ চাৰিওপিনে গ্ৰীণ এইখিনিয়ে ক'ৰবাত সিপিনে যাব পাৰি নাজানো আই থিংক আৰু কিমান বা হেৰি আছে এইখিনি নাজানো আৰু এইটো মানে সেইটো পিনে মন্দিৰ এটা আছে এইখিনিত চাগে নামঘৰ বুলি কয় এইখিনি জেগা আৰু আমাৰ ঘৰৰ মালিক মানে খুৰা ইয়াতে আহি কিনে বহি থাকে নামঘৰটোত এইটো দেখিছেনে য'ত মানে বাঁহ লগোৱা আছে যে সেইটো তাতে মানে এইখিনি মানে মন্দিৰ হয় এইখিনিত আৰু এইখিনিত পুৰা কিবা কিবি পাৰ্টি চাৰ্টি হৈ থাকে হাউচিং কলনীৰ এইখিনিত কিবা হ'লে পাৰ্টি চাৰ্টি হৈ থাকে এইখিনিত আৰু এইপিনেৰে আপোনালোকক দেখুৱাৰ কাৰণে অকণমান আগুৱাই গৈ আছোঁ আৰু কি হৈছিল জানে আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰোঁ আমাৰ তাতে যে ৰুম আছে তাতে মানে এদিন মানে এইটো সময়ত মানে নামাজ পঢ়ি কেনে উঠিছোঁ তেতিয়া মানে
পূৰা মানে চাওঁ যে আমাৰ দৰ্জা মানে বাহিৰৰ পৰা লক কৰা আছে পিছত চব উল্টা পুল্টা কৰি চাওঁ চোৰ সোমাইছিলে বেলেগ ৰুমত বাট আমাৰ ৰুমত মানুহ আছিল কাৰণে আহিব পৰা নাছিলে বাট আৰু দুটা ৰুম আছে সিহঁতৰ যিটো মাজৰ ৰুমটোত মানে পূৰা চোৰ সোমাই গৈছিলে বাট চোৰে একো ল'ব পৰা নাছিলে একো নাছিলে যিহেতু সিহঁতে বহুত দিনৰ কাৰণে ঘৰলৈ গৈছে ত' সেইটো কাৰণত চোৰে একো ল'ব পৰা নাছিলে ইমান এটা ধুনীয়া কাহিনী হৈ গৈছে আৰু এইটো দেখিছেনে এইটো মানে ঘূৰি ঘূৰি সেই এটা জেগাতে মানে এইটো মানে সেইটো সিপিনে বাইলেণ্ড 5 আৰু এইটো পিনে নাজানো এইটো পিনে সিপিনেৰে ঘূৰি আহিলোঁ যে সেইটো জেগা একচুৱেলি নাজানো বুলি নহয় এইটো বাইলেণ্ড 2 আৰু ইপিনেৰে সেই আমাৰ ৰুমটো মানে ইপিনেৰে গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ বাৰু ৰাতিপুৱা খোজকঢ়া মজাই বেলেগ এতিয়া ঠাণ্ডা বতাহ আহে এইটো বহুত বেছি ভাল লাগে এতিয়া অকণমান দেৰি হৈ গৈছে মানে ৰ'দ চদ উঠি গৈছে অকণমান আৰু আপোনালোকক দেখাই আছোঁ এইটো ফিল্ড ইয়াতে ইভিনিং খেলে ল'ৰা ছোৱালীবোৰে পূৰা খেলে এদিন মই ইভিনিঙত দেখুৱাই দিম আপোনালোকৰ লগত শ্বেয়াৰ কৰি মই আপোনালোকক দেখাই আছোঁ হা কেনেকুৱা দেখি এইটোৰে বাইলেণ্ড 5 এইটো আৰু ইপিনেৰে ওলাই গৈছিলোঁ এই শেৱালি পথ যে গৈছিলোঁ এইটো ৰাস্তাৰে যাব পাৰি এইটো বাইলেণ্ড 5 এই আগৰ এইটো আমাৰ ঘৰ আমাৰ ৰুম এইটো কিবা চাইনবোৰ্ড মাৰা আছে এইখন হেৰি কালাৰৰ য়েল্ল' কালাৰৰ চ' এতিয়া আমি যাম আৰু চাওক এইটোত মানে ইভিনিং ল'ৰা ছোৱালীবোৰে খেলিব আহে পূৰা ইয়াতে আৰু অসমীয়া চিৰিয়েল বা কিবা কিবি মানে শ্বুটিং কৰিব লগা থাকিলে তো ইয়াতে আহে শ্বুটিং কৰিব পূৰা ইয়াতে এইখিনিত শ্বুটিং কৰে পূৰা হাউচিং কলনি পূৰা গ্ৰীণ ন পূৰা ভাল দেখি এইখিনিত পূৰা শ্বুটিং হয় চ' আমাৰ এইখিনিত পূৰা লেট হৈ গ'ল ভিডিঅ' অকণমান বনালোঁ এনে আৰু এইখিনিত মই এদিন ভাটিবেলা আপোনালোকক দেখাই দিম ইভিনিং এইটো চাওক মই এতিয়া গৈ আছোঁ ইপিনেৰে বাইলেণ্ড 2 যাব পাৰি বাইলেণ্ড 4 আই থিংক মই চাই কেনে কৈ আছোঁ বাৰু मैं एक्चुअली मैंने एग्जैक्टली मनत ना कैसा लग रहा है हाँ? बहुत अच्छा हाँ? बहुत अच्छा हमको सुनाई नहीं देता क्या नहीं देता थप्पड़ खाओगे थप्पड़ समझ में आती है मुझे हाँ? आते तुम खाती है नहीं थप्पड़ समझ में नहीं आती है एक्चुअली এইটো এটা ৰাস্তা আছে এইটো কি एक्चुअली ইয়াত চাই কৈ লওঁ ইয়াত এইটো ৰাস্তাৰে এতিয়ালৈকে যাই পোৱা নাই আচ্ছা এইটো বাইলেণ্ড 4 ইয়াতে বাইলেণ্ড 4 বুলি লিখা আছে ইয়াত ভালকৈ দেখা নাপায় ইয়াতে বাইলেণ্ড 4 ইপিনে নাযাওঁ বাৰু ইপিনেৰে যাওঁ ইপিনেৰে এইটো ঘৰটো চাওক ইমান ধুনীয়া চাওক ইয়াত বনাই আছে পূৰা বনাই আছে মানে গুৱাহাটীত মানে কেনেকুৱা অকণমান জাগা পালে মানে য'তে ত'তে ঘৰ বনাই দিয়ে যেনেকুৱা ইমান ধুনীয়া লাগে বাট আমাৰ গাঁৱত ইমান জাগা থকাৰ পিছতো পূৰা অল মডেলৰ ঘৰবোৰ বনাই পূৰা মানে অৱস্থা নোহোৱা কৰি পেলাই এতিয়া মই দেখাম বাইলেণ্ডটোত আগতে আছিলোঁ সেই মানে য'ত আছিলোঁ সেইটো মই আপোনালোকক দেখাম আজি বাইলেণ্ডটোত আগতে মানে খুৰাটোৰ নাম আছিলে কাজল মানে কাজল খুৰা বুলি মাতিছিলোঁ তো কাজল খুৰাৰ ঘৰ দেখাই দিম আজি আপোনালোকক মানে ফাৰ্ষ্ট টাইম আহিছিলোঁ যেতিয়া নাৰেংগীত আহিছিলোঁ ফাৰ্ষ্ট টাইম মানে তাতে আছিলোঁ খুৰাহঁতৰ তাতে চ' মই দেখুৱাই দিম আজি অ'কে এয়া চাওক আহি পালোঁ আৰু এইটো ৰাস্তাৰে ইপিনেৰে বাইলেণ্ড 2 চ' আমি যেতিয়া ফাৰ্ষ্ট ইয়াত নাৰেংগী আহিছিলোঁ মই গুৱাহাটীত আহিছিলোঁ ফাৰ্ষ্ট তো এইটো ৰাস্তাৰে মই হেৰিলৈকে গৈছিলোঁ খুৰাহঁতৰ তাতে কাজল খুৰাহঁতৰ ঘৰত আছিলোঁ মই ভাবিছোঁ ইয়াত ঘৰবোৰ ইমান ধুনীয়া ভাগৰ লাগি গৈছে এতিয়া এইটো ৰাস্তাৰে যাওঁ ন সিপিনেৰে ওলাই আহিব পাৰিম চাওক দেখিছে জোতা এৰি আজি আমি দুটা পূৰা চেণ্ডেল পিন্ধি আহিছোঁ মানে দেখাম না আপোনালোকক ঘূৰি ঘূৰি তো জোতা বেছি মই পিন্ধি থাকিব নোৱাৰোঁ ডেটছ ৱাই দেখা বাৰু
আৰু এইটো ঘৰ দেখিছে, এইটো হোৱাইট কালাৰৰ, এইটো মানে কালাৰ কৰা নাই, সেইটোও কালাৰ কৰা নাই, ইপিনৰ এইটোও কালাৰ কৰা নাই, সেইটোও কালাৰ কৰা নাই, সেইটোত থাকিছোঁ আমি। বহুত দিন পিছত আহিছিলোঁ ইয়াতে। ইমান চাদত, এই চাদখন যে দেখিছে, এই চাদখনত ইমান গৈছোঁ, তাতে কাপোৰ শুকাব, ইমান ভাগৰ লাগিছে, কি ক'ম বাৰু। আৰু এইটো চাওক, এইটো আমাৰ গাড়ীখন ইয়াতে আছিলে, এইটো ইয়াতে নাথাকোঁ চাওক বেছি সময়, খুৰাৰ লগত লগ হ'লে আৰু নাজানো যাওঁ এতিয়া। সেয়া চাওক, ইয়াতে এটা কুকুৰ আছিলে, ইমান ডাঙৰ। সেয়া চাওক, এইটো বিল্ডিঙো ভাড়াত দিয়ে ইয়াতে গাৰ্লছ নিদিয়ে চাগে, অনলি বইজ। সেইটো চাওক, বাট এতিয়া গাৰ্লছৰো ড্ৰেছ দেখা পাই আছোঁ কিবা। এইটো বিল্ডিঙতো ইমান আহিছোঁ, ইয়াতে মানে ফ্ৰেণ্ডছবোৰ থাকিছে, এইটো বিল্ডিঙৰ এই চাদখন যে সেইখিনিত গৈছোঁ পূৰা। আৰু এইখন ঘৰত এটা বিয়া আছিলে, বিয়াত আমাক মাতিছিলে পূৰা। সেই ঘৰত বোৱাৰীজনী ইমান কিউট আছিলে, মানে দূৰৰ আছিলে, লখিমপুৰ সেইটো ছাইডৰ আছিলে ক'ৰবাত। এতিয়া আমি সেইটো ৰাস্তাই যে দেখিলে, সেইটো ৰাস্তাই ঘূৰি কিনে এতিয়া সিপিনে গৈ আছোঁ। চ' সেই গৈ কিনে এটাতে মানে চাম আৰু মানে এটা পইণ্টতে ৰখিম, সেনেকুৱা আৰু। চাওক, এইবোৰ পূৰা ভাড়াত দিয়ে ৰুম, মানে ইয়াতে কম দামৰ ৰুম পাব আৰু যিমান ৰেঞ্জৰ ৰুম লাগে আৰু সেনেকুৱাকৈ পাই যাব সকলো। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ কুকুৰ চাই? হা, এই পূৰা ভয় খাই গৈছে, কুকুৰে একো নকৰে ন, মানে আমাৰ ঘৰৰ সিপিনে কুকুৰ বহুত কম। চ' ডেটছ ৱাই। আৰু এইখিনি চিনি পাইছোঁ, এইখিনি সেই ঘূৰি এটা জেগাতে আহিছোঁ আকৌ। এতিয়া আমি যাম ইপিনে সেইটো চাইডে। আৰু আমাৰ নাৰেংগীৰ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' এতিয়া মই আৰু এটা বস্তু দেখাওঁ, বাইলেণ্ড 1 আছিল চাগে এইটো, হা, বাইলেণ্ড 1 তাতে লিখা আছিলে, চাওঁ এইটো। আৰু এটা ৰাস্তা আছে, ৰাস্তাখিনি বেয়া হৈছে অলপ, ৰাস্তা এইবোৰ মানে বহুত দিনৰ পৰা বেয়া হৈ আছে। বাইলেণ্ড 1, এইটো বাইলেণ্ড 1, এইটোৰে বাইলেণ্ড 1, এইটো ৰাস্তা বাইলেণ্ড 1, তাতে লিখা আছে চব বাইলেণ্ড। ইপিনে নাযাওঁ আৰু অকণমান জেগা গৈছিলোঁ ইপিনে। এতিয়া চাওক, ঘৰবোৰ ইমান ধুনীয়া। আৰু মই কি কৰোঁ জানানে, মোৰ মোবাইল যে আছে, মোবাইলৰ তাতে মানে মোৰ অলপ চলপ পইচা থাকে, 50 টকা, 100 ৰুপিজ, 10 ৰুপিজ এনেকৈ কিবাকিবি থাকে। তো আজি মোৰ মোবাইলত কিমান আছে নাজানো, মোবাইলত লৈ আহিছোঁ মানে কি আগৰ পৰা আছিলে। চ' চাই লওঁ কিমান আছে, অকণমান চাহ খাব মন গৈছে। চ' বজাৰলৈ গৈ আছোঁ, চাহ খাম অকণমান নাৰেংগীলৈ। চাহ এতিয়া পাওঁ নেকি, বাট বহুত দেৰি হৈ গৈছে, কি হয় নাজানো। এই চকতে অকণমান নাৰেংগীও দেখাই দিম, বাট গোটেইখিনি নেদেখুৱাওঁ, বিকজ টাইম নহ'ব। এতিয়া ৰুমলৈ যাব লাগিব, কাৰণ ভাইটিয়ে মানে কোচিঙত যাব। চ' তাৰ কাৰণে ভাত চাত বনাব লাগিব। আৰু সিও টোপনি গৈছে নামাজ পঢ়ি কেনে। ৰাস্তাটো দেখিছে, এইটো ৰাস্তাৰ মানে বাইলেণ্ড 5লৈকে যাব পাৰি, আৰু ইপিনেৰো বাইলেণ্ড 5লৈকে যাব পাৰি, 2লৈকে যাব পাৰি। আৰু এইটো আগৰ পিনে নাৰেংগী যাব পাৰি। এইখিনিত আগতে মানে হাউচিং কলনীৰ গেটটো আছে, ইয়াতে সেইটোত দেখাই আছোঁ বাৰু। এইখিনিত মানে গেট এটা থাকে, তাতে কেতিয়াবা মাজে মাজে প্ৰব্লেম হ'লে বন্ধ কৰি দিয়ে সেইটো গেট। সেইটো স্কুটি আহি আছে যে, এইটোত গ'ল যে মানে স্কুটি। আৰু এইখিনি হ'ল হাউচিং কলনীৰ গেট। এয়া চাওক, পূৰা ধুনীয়াকৈ ৰখা আছে। ইয়াতে কিবাকিবি পাৰ্টি চাৰ্টি হ'লে কেতিয়াবা বা প্ৰব্লেম হ'লে কেতিয়াবা অফ কৰি দিয়ে এইটো, যাতে প্ৰব্লেম নহয়। এয়া দেখিছে নাৰেংগী বাজাৰ, পূৰা মানে এইটো সময়ত পূৰা ভিৰ থাকে। মানে যিবোৰ কাম কৰিব যায় ন, কিবাকিবি কাম কৰে, সেইবোৰ মানুহ এতিয়া উঠি কিনে কাম কৰা জেগাত যায় এইটো। আৰু এই
সেইখিনিত এটা মানে চাহৰ দোকান আছে বাট এতিয়া আছে নে নাই নাজানো আগতে যেতিয়া মৰ্ণিং ৱাক কৰিব আহিছিলোঁ তেতিয়া মানে খাইছিলোঁ চ' সেইখিনিত আছে নে নাই একজেক্টলি মই নাজানো বাট তাতে বহুত ভাল ভাল চাহ বনাইছিলে সেইখিনিত মৰ্ণিং পুৰা দোকান চোকান একোৱে খোলা নাই এয়া গাড়ী এইটো হ'ল LG টাৱাৰ ইয়াতে মুভি চুভি চাব পাৰি বাট নাচাওঁ ভাল নালাগে বহুতে চাই বাট নাচাওঁ মই এইটো ফ্লেগ সেইখিনিত চাহ নাথাকিলে কেনে হ'ব নহ'লে তাতে এটা দোকানো আছে ন হেৰিত সেইখনত খাই যাম বাহিৰত ৰখিছিলে ত' এতিয়া নাই ভিতৰৰ দোকানখনত খাম দেখাই আছোঁ বাৰু খাম আমি চাহ খাম দেৰি হৈ গৈছে নে কি একচুৱেলি নাম নাহে নাজানো চাহ নাই দেৰি হ'ব চাহ নাই গোটেইটোতে বিচাৰি বিচাৰি দুৰ্ভাগ্যবশতঃ ইয়াতে এটা পাই গ'লোঁ থোৱা চাহ দিবচোন গাখীৰ চাহ হ'ব দিব Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways. আৰু ফাইনেলি তাতে চাহ খোৱা হৈ গ'ল আৰু ইয়াতে কিবা কিবি পৰি আছে আৰু বাছবোৰ ইমান সোনকালে যায় ন ইয়াৰ পৰা কেতিয়াবা ইয়াৰ পৰা গৈছোঁ মই এইখন বাছতে গৈছোঁ নেকি নাজানো আৰু এই আগলৈকে এতিয়া যাম ইয়াতে মেজিকবোৰ এনেকৈ ৰখাই থাকে আৰু মানে ৰাতিপুৱা ন চ' আগতে মানে চাহ পোৱা গৈছিলে তাতে এতিয়া নাপাওঁ দুৰ্ভাগ্যবশতঃ মই এটা দোকান পাইছিলোঁ তাৰপিছত আৰু এটা দোকান পাইছোঁ সিপিনে আৰু এটা আছে চ' ফাৰ্ষ্টত যিহেতু সেইটোত লৈ ল'লোঁ চ' সেইটোত আৰু নগ'লোঁ খাই ল'লোঁ লাল চাহ বাট মই গাখীৰ চাহকৈ ভাল পাওঁ বাট লাল চাহ ভাল বাৰু এতিয়া ৰুমত যাম গৈ আছোঁ আৰু পাই গ'লোঁ আমাৰ হাউচিং কলনীলৈ যোৱা ৰাস্তা এইটো পাই গ'লোঁ ইয়াতে চাওক এইখিনি নাৰেংগী হাউচিং কলনী বুলি লিখা আছে ইয়াতে এতিয়া সোমাই যাম এইখিনিলৈকে এইটো গেট দেখা পাইছিলে তেতিয়া মই আগতে দেখুৱাই দিছিলোঁ এইটো হাউচিঙৰ গেট বুলি এইটো চাওক এইখিনিত সেই মানুহবোৰে কিবা কিবি কৈ আছে তাতে কেইজনমানে মানে কাম কৰি আছে কৈ আছে ফটো উঠাব মন গৈছে ফটো উঠাইছে মই একচুৱেলি ফটো উঠোৱা নাছিলোঁ চ' পিছত মানে ভিডিঅ' এটা লৈ আহিলোঁ মই সেই নাৰেংগী হাউচিং কলনী দেখাই আছিলোঁ তো তাৰে তলত বহি আছিলে সিহঁতে ভাবিছে মই সিহঁতৰ ফটো ক্লিক কৰিছোঁ একো কোৱা নাই বাট কৈ আছে মানে ফটো উঠাব মন গৈছে ফটো উঠাইছে মই কিন্তু ফটো উঠোৱা নাই পিছতহে দেখালোঁ হাঁহি উঠিল চাই কিনে ৰ'দ এক্সপিৰিয়েঞ্চ কেনেকুৱা আজি হা এইটো ইপিনে যাম এতিয়া খং উঠি আছে কিয় ৰ'দ উঠিছে সেইকাৰণে নেকি মোৰ কাৰণে নহয় বহুত গৰম লাগিছে তাইক উঠা নাছিলে তাইক মই ইমান তাইক মই নামাজ পঢ়ি কেনে মাতিছোঁ পূৰা এনেকুৱা কৰি আছে পিছত যেতিয়া মই ক'লোঁ যাওঁ বোলা পিছত তাই কৈছে যে ক'ত যাম পূৰা মানে শ্বক হৈ গৈছে চাই আছে পূৰা শ্বক হৈ কিনে এনেকৈ চাই আছে তাইক মই কালি কৈছিলোঁ যে ভিডিঅ' এটা বনাম মই মৰ্ণিং ৱাকৰ তো তাই মানে পূৰা শ্বক হৈ গৈছিলে ক'ত যাম তাইৰ মনতে নাছিলে একচুৱেলি কিয় নাছিলে হা ৰাতিপুৱা মই পূৰা কৈ দিছিলোঁ মানুহবোৰে কেনেকৈ চাই থাকে কেতিয়াবা মানে মই হেৰি হৈ যাওঁ কনফিউজড হৈ যাওঁ অকণমান লাজো লাগে যেতিয়া চাই থাকে বেয়াকৈ
একচুৱেলি মটো ব্লগ কৰাৰ মানে এনেকুৱাকৈ কথা কোৱাৰ ব্লগ মই এতিয়া ভালকৈ বনোৱা নাই বাহিৰত চ' আজি মই ফাৰ্ষ্ট টাইম বনালোঁ কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু হাউচিং কলনি কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দুটাই মই যে আগতে দেখাইছিলোঁ এইটো বাইলেন 2 যোৱা ৰাস্তা আৰু এইটো পিনে আহিছিলোঁ আৰু এইটো পিনে আহিছিলোঁতো দেখা পাইছে আৰু এইটো পিনে এতিয়া আমাৰ ৰুমলৈকে যাম বাইলেন 5লৈকে আগতে এটা ৰাস্তা আছে এনেকৈ বেকা হৈ যাব লাগে তাতে ইয়াতে খোলা নাই নহ'লে অকণ বহি গ'লোঁ হয় ন পাৰ্ক এইটো ইভিনিং খোলে আৰু এতিয়া আমি বাইলেন 5লৈকে গৈ আছোঁ আৰু ইয়াতে কিবা লিখা আছে থাকক বাৰু এতিয়া যাম আমি ইপিনেলৈকে যাওঁ বাৰু দেখাই দিছোঁ আৰু সিপিনে ৰাস্তা দেখিছে আগতে মানে ভিডিঅ' গোটেইখিনি চালে দেখা পাইছে আপোনালোকে আৰু এই আগৰ এইটো ৰাস্তা প্ৰায় আগলৈকে মানে যাব লাগে আমাৰ ৰুম এতিয়া গৈ আছোঁ ৰুমলৈকে এতিয়া আমি ৰুম পামেই আৰু যাম ইয়াত চাওঁ এইখিনিত তেতিয়া নাছিলে গৰু বান্ধি দিছে এতিয়া ইভিনিং নিদিয়ে ইভিনিং মানে ল'ৰা ছোৱালী খেলে ন সেইকাৰণে নিদিয়ে এতিয়া গৰু বান্ধি দিছে পূৰা গাঁৱৰ নিচিনা গৰু দেখা পালোঁ ন ইয়াতে মই বহুত দিন পিছত গৰু দেখা পালোঁ আৰু এতিয়া মই গৈ আছোঁ ৰুমলৈ ৰুমত যোৱাৰ পিছত অকণমান কাম আছে ভাইটি কোচিঙত যাবতো তাৰ কাৰণে ভাত চাত কিবা বনাব লাগিব কি বা খাই চাওঁ চ' ৰুম পাই গ'লোঁ আৰু অলপমান দূৰ আছে চ' ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু হাউচিং কলনি কেনেকুৱা লাগিল একচুৱেলি চ' জনাব আমি ৰুম পাই গ'লোঁ প্ৰায় ফাইনেলি কি হ'ল ৰুম পাই গ'লোঁ আৰু ভিডিঅ' লাষ্টলৈকে যোনে যোনে চাই আছিলে থেংক ইউ ছ' মাছ চ' বাই বাই আল্লাহ হাফিজ টেক কেয়াৰ নেক্সট ব্লগ অতি সোনকালে লৈ আহিম বাই বাই ছাবস্ক্ৰাইব কৰিব কোৱা ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰিব আৰু কৈ দিয়া এইটো লগাই দিয়া গেট লগাই দিয়া ভালকৈ খুৰা নহ'লে গালি দিব আৰু কি ছাপোৰ্ট কৰিব আৰু যোনে যোনে মোৰ চেনেলত নিউ হয় প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আৰু লগতে থকা বেল আইকন বাটনটো ক্লিক কৰিব চ' গাইজ বাই বাই আকৌ বাই বাই দিলোঁ আগতে এবাৰ দিছিলোঁ চ' বাই বাই আল্লাহ হাফিজ ইয়াতে ভৰি ধুম চ' বাই বাই লাভ ইউ বাই বাই দিয়া দাদা